गसाइगावनि कमलसिं थुरिबारियाव ब्रैथि दख'रा गावबुरा आफादनि गोदानै सायख'जानाय बिबानगिरिफोरा समायखिरा लाबाय। रायजो राजाफोरनि आरो समाजनि थाखाय मोजाङै खामानि मावलांनो थांखिजों थांनाय 2022 मायथाइनि मार्च दानाव गसाइगाव महकुमानि सिङाव थानाय गासै गं 38 रेभिनिउ गामिनि गावबुराफोरखौ लानानै ब्रैथि दख'रा गावबुरा आफाद दानानै लानाय जादोंमोन। बेनिनो समायखिरा लानाय हाबाफारिखौ दिनै खुंफुंनाय जायो। बे समायखिरा लानाय हाबाफारियाव क'क्राझार जिल्ला गावबुरा आफादनि आफादगिरि बिरहां मोसाहारि बिथाङा बाहागो लानानै गोदानै बिबान मोननाय ब्रैथि दख'रा गावबुरा आफादनि सोद्रोमाफोरखौ गसाइगाव महकुमानि सिङाव थानाय कमलसिं थुरिबारि ब्रह्म मन्दिरनि लांगोनायाव समायखिराखौ लाहैयो। ब्रैथि दख'रा गावबुरा गोदान आफादनि आफादगिरि महरै दीपक कुमार बसुमतारी आरो गाहाय नेहाथारि महरै चक्रमणि ब्रह्म बिथांमोनजों लोगोसे गासै सा 21 सोद्रोमाफोरा दिनै समायखिरा लायो। दिनै जोंहा 12/3/2023 दिनै रबिबार सान। बे रबिबार सानाव जोङो क'क्राझार डिस्ट्रिक्टनि आन्डाराव थानाय फर इउनियन आनसलिक कमिटि दिनै नैथि खेब सिगाङावबो जाखांबाय आरो दाबो नैबे नैथि खेब माने दिनै जोंहा सिगांनि जायफोर गावबुराफ्रा रिटायार्ड जाबाय एबा गावनि बैसोनि अनुजायै थाथ'बाय दा बिसोरनि एगेन्स्टआव जायफोर गोदान फैदों बिसोर गोदानफोरखौ लानानै दिनै समायखिरा लानाय जादों नैबे थुरिबारि गामिनि ब्रह्म मन्दिराव। दा बे दिनै जोङो गोजाम गावबुराफोरखौ ज' लानानै दिनै फिर खनसेबाव नैथि खेबनि थाखाय समायखिरा लाबावनाय जाबाय। बे समायखिरा लानायखौ आङो गोसो गोजोनै बहुद वेलकाम खालामदों आरो लोगोसे जोंनि गावबुराफोरनि मावनांगौ हाबानि सोमोन्दै जों बुंफोरथिना लाबाय आरो लोगोसे आं बेखौनो नोंथांमोननि मिडियानि थ्रुयै आं बुंबावगोन जे मैं कबले যাম যে যিখিনি আমাৰ গাঁওবুঢ়াৰ কৰণীয় কামবোৰ আমি যিখিনি আগুৱাই আহিছিলোঁ কিন্তু ইয়াতে আমি সফল হৈছোঁ তথাপিও আমাৰ ওপৰত যি নজৰ দৃষ্টি দিয়ে সেই নজৰ দৃষ্টিবোৰ ঠিক হোৱা নাই। কিয়নো পুলিচ প্ৰশাসনৰ যদি এখন গাঁৱত সোমাবলৈ হ'লে অলপ ইনফৰমেশ্যন গাঁওবুঢ়াক দি কিনে সোমাব লাগিছিল কিন্তু আজিলৈকে সেইটো হোৱা নাই। কাৰণ এটা সময়ত বড়ো আন্দোলনৰ সময়ত আছিল যে এক্সট্ৰিমিষ্ট থাকে বুলি ভাবি 144 দহাই দি যিকিমান সোমাই আছিল কিন্তু আজিলৈকে এইটো উঠাই লৈ যোৱা নাই। কাৰণ আজি যিমানবোৰ গাঁওসমূহ আছে গাঁওসমূহত সোমাবলৈ সিহঁতক উইদাউট ইনফৰমেশ্যন সোমাই যায়। কাৰণ আজিলৈকে বিটিআৰ চুক্তি হৈ গ'ল। বিটিআৰ চুক্তি হৈ যিহেতু শান্তি সম্প্ৰীতি বজাই ৰাখি যিটো চুক্তি কৰিলে কিন্তু আজিলৈকে শান্তি সম্প্ৰীতি হোৱা নাই। কাৰণ আজিলৈকে 144টো উঠি যোৱা নাই। কাৰণ যি কাৰণে নেকি আজি পুলিচ প্ৰশাসনে নিজাববীয়াকৈ মনে মনে যাব আৰু ডাইৰেক্ট ইনকাউণ্টাৰ কৰি গুচি আহে আৰু পিছত আজি বেলেগ এজনক ইনকাউণ্টাৰ কৰিবলৈ কৈ আন এজন বেলেগহে ইয়াতে ভুক্তভোগী হ'ব লগা হয়। কাৰণ কিয়নো গাঁওবুঢ়াইহে জানে যে কোন গাঁৱত কি আছে কি নাই, কোনে ড্ৰাগছ বেপাৰী কৰে, কোনে ড্ৰাগছ ইউজেছ কৰে, কোনে এক্সট্ৰিমিষ্ট হৈ কৰে, কোনে চুৰ কৰে, কোনে কি কৰে সেইবোৰ গোটেই জানে। কিন্তু একচুৱেলি আমাক এনেহে মিটিঙত কয় যে এনে মেলত কয় যে গাঁওবুঢ়াবিলাকে মই আপোনালোকৰ থ্ৰুতে মই এইটো চৰকাৰলৈ অনুৰোধ জনাম যে বাৰ্তা পঠাই দিবলৈ কম যে আমাক যেন চিৰাং আৰু কোকৰাঝাৰ জিলাত যেন লাট গাঁওবুঢ়াৰ যিটো নেকি এপইণ্টমেণ্ট দিব লগা আছে এইটো যেন মাৰ্চ মাহৰ ভিতৰত এতিয়াতো আপোনাৰ এছেম্বলি চলি আছে, বাজেট ছেশ্যন চলি আছে, এই বাজেটৰ ভিতৰত যেন এইটো সোমাই দিয়ে। মই এইখিনি আমাৰ বিটিআৰ চৰকাৰৰ থ্ৰুতে যাতে ষ্টেট গভৰ্ণমেণ্টক অতি সোনকালে আমাক এপইণ্টমেণ্টটো দিয়া এইখিনি কৈ মই সামৰণি মাৰিম। ধন্যবাদ। আজি মই আপোনালোকে ফাৰ্ষ্টতে শুভেচ্ছা জনালোঁ। মই আজি মোৰ এনেকুৱা যে সুযোগ পাইছোঁ ক'বৰ কাৰণে এইটো হ'ল আজি মানে এইটো 4th ইউনিয়ন গাঁওবুঢ়া এছ'চিয়েশ্যন নতুনকৈ গঠন হোৱা তাৰ মাজেদি আমি এইটো শপতগ্ৰহণৰ সময়ত যিবিলাক ভাষণ ৰাখিছিল সেইবিলাক যাতে ছাকচেছফুলি হ'ব পাৰে। গাঁওবুঢ়াবিলাকৰ যেনেকৈ
কৰিব লগা কাম বা কিভাৱে কৰিলে সেইবিলাক সম্পূৰ্ণ হয় অকল এতিয়া মানে আমি শুনি আছোঁ আৰু কোকৰাঝাৰ চিটি মানে পিচ চিটি বুলি শুনি আছোঁ কিন্তু আজিলৈকে দেখা গ'লোঁ আমি সদায় মানে পিচ কেনে সিহঁতে বহুত কিবা কিবি হৈ আছে আৰু কি অকল সেইটো চাইল্ড মেৰিজৰ কথাই হওক বা ডাকাইতি কেছতে হওক বা ফেক কাউণ্টাৰৰ কথাই হওক তাৰপিছত এতিয়া মানে বহু কিবা কিবি হৈ আছে আৰু কি যাতে সেইবিলাক যদি নহয় সেইটো হ'ল মেইন উদ্দেশ্য যেনেকৈ শান্তিৰ এই শান্তিৰ যেনেকৈ বাতাবৰণ সঠিকভাৱে কৰিব লগা হ'লে গাঁওবুঢ়াবিলাকৰ দায়িত্ব পৰে তাৰ কাৰণে সঁচা না মিছা সেইবিলাক সুযোগ পোৱাৰ কাৰণে আপোনালোকে মিডিয়াৰ থ্ৰুৱেদি গাঁওবুঢ়াবিলাকৰ যেনেকৈ কৰণীয়া কাম এইবিলাক মানে গাঁওবুঢ়াবিলাকে কৰি আছে আৰু কি আজিলৈকে আমি কেইদিনমানৰ আগত দেখা পালোঁ আৰু কি যেনিবা এতিয়া কক্সাগুৰিত কচাইগাঁৱত তাতে মানে বেংগলৰ পৰা আহি পেলাই তাতে মানে পিটন দি গৈছে তাৰপিছত ফুটবল প্লেয়াৰবিলাকে সিহঁতে দোষ পাইছে দোষ পোৱাৰ কাৰণে কি টাইপত সিহঁতে দোষ পাইছে সেইবিলাকতো ভালকৈ ভাবি চিন্তি পেলাই সিহঁতে কৰিব লাগিছিল কিন্তু ডাইৰেক্টলি এটা কৰাটো আমি ভাল পোৱা নাই কিয়নো তাতে মানে অকল বড়ো সম্প্ৰদায়ৰ মানুহ নহয় বহু সম্প্ৰদায়ৰ মানুহ আছে সিহঁতৰ লগতে আমি যেনেকৈ মানে দুখ পাব লগা হৈছে বা কিবা এটা কৰিব লগা হৈছে সেইবিলাক যাতে সিহঁতে বেলেগত আহি পেলাই সেইবিলাক যাতে সোমাব নিদিয়ে তাৰ কাৰণে বিটিআৰ চৰকাৰ বা আছামত যিমানখিনি আছে সিহঁতে মানে সেইটো ভাবি চিন্তি পেলাই কৰাটো ভাল আৰু কি